মই ৰজা, তুমি প্ৰজা। মই ন্যায়দণ্ডধাৰী বিচাৰক আৰু তুমি দোষী। বপুৰা, ঈশ্বৰ এইফালে দলিচা পাৰি কুঁৱৰী বহোৱা। ভাল ঈশ্বৰ। কুঁৱৰী দেউতা, গাঁৱত সৌখী? তাৰ পাছত বন্ধু তোমাৰ এনে আচৰিত ব্যৱহাৰ আৰু অভাৱনীয়ভাৱে কাজিৰঙাৰ কৰ্তব্য অৰণ্যলৈ মাতি অনাৰ উদ্দেশ্য মহৎ। বপুৰা, তই এতিয়া যাব পাৰ। ভাল ঈশ্বৰ। অৱশ্যে মহৎ হ'বই লাগিব। গতিকে মহৎ উদ্দেশ্যৰ ব্যাখ্যান হওক। ব্যাখ্যান হ'বলৈ ইয়াত একো নাই। মুঠতে কালি নিশা শেষ কথা মীমাংসা কৰিবলৈ মই তোমালোকক ইয়ালৈ মাতি আনিছোঁ। কি কৈছা? যি কৈছোঁ তাকেই দোহাৰিছোঁ। সেই মীমাংসাৰ ঠাই তুমি এই কাজিৰঙাৰ অৰণ্যত? এই কথা মীমাংসা কৰিবলৈ ইয়াতে উপযুক্ত স্থান। বিশেষকৈ মই সোধা প্ৰশ্ন তুমি উত্তৰ নিদি সেইবোৰ কথা নুলিয়াবলৈ ইমান অস্বীকাৰ কৰিলা। মুঠতে তুমি কালি মোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ দিবলৈকো অস্বীকাৰ কৰিলা। বিশেষকৈ মই কাঞ্চন কুঁৱৰীক আগত ৰাখি তোমাক সকলোবোৰ কথা ক'ব খুজিছোঁ। তাকে ক'বলৈ এই কাজিৰঙাৰ অন্য বাহিৰে আন ঠাই নাই। বাৰু, কাঞ্চন কুঁৱৰী আৰু তোমাৰ ভাল পোৱা কথা মোক বিয়াৰ আগতে নকলা কিয়? হেৰা বন্ধু, নকলো কিয়? বন্ধুৱে তুমি শত্ৰুতাৰ কাৰণ কৰা নাইনে? শত্ৰুতাৰ কাম নিশ্চয় নাই কৰা। কৰিছা। কিন্তু কেনেকৈ? মন্ত্ৰী কৰি ৰাখি সদা দেখাত তুমি মোক আগবঢ়াই দিলা। বন্ধু হৈ তুমি এনে কাম কৰিলা কিয়? তুমি ভালকৈ জানিছিলা মই কাঞ্চন কুঁৱৰীক বিয়া কৰালে হৃদয়হীন এটি প্ৰতিমাহে গৰাকী হ'ম বুলি। আৰু তাকে কেতিয়াবা জানিবলৈ পায় সি এদিন নহয় এদিন ওলাবই। মোৰ সংসাৰ বিহেৰে পৰিপূৰ্ণ হ'ব। বন্ধু হৈ তুমি মোৰ ওচৰত কথা লুকুৱালা। তেন্তে মই তোমাৰ অন্তৰত ঠাই পোৱা নাই। দেখাতেই তেনেকৈ, কিন্তু সুন্দৰ সি নহয়। সেই কথা মই ওঠৰ আগত লৈ ফুৰিও তোমাক ক'বলৈ মোৰ সাহ নহয়। মোৰ মানসিক কাপোৰ খালিয়ে মোক তেনে কৰা। মোৰো মানসিক কাপোৰ খালিয়ে মোৰ সংকল্প পিছুৱাই দিলে। কাঞ্চন কুঁৱৰীক মই বিয়া কৰালো। কাঞ্চন কুঁৱৰীৰ পৰা সকলোবোৰ কথা জানিব পায়। তেওঁৰ মানসিক হাঁহ দেখি মোৰো হাঁহ উপজিছে। ময়ো হাঁহ কৰিব খোজো। হাঁহ বন্ধু, হাঁহ। কিন্তু কেনে? তোমালোক দুয়োটাৰ যে ভাল পোৱা আচল সি চিৰকাল থাকিব। আৰু সিও সঁচা। আৰু কাঞ্চন কুঁৱৰী দেখাটো সমাজৰ সন্মতিতহে মই শুৱনি কথালৈ সোমাইছোঁ, ইও সঁচা। তাৰ পাছত ভয় কৰি কৰা ভুল হ্ৰাস কৰি শুধৰাবই লাগিব। কিন্তু কেনেকৈ? প্ৰকৃততে কাঞ্চন কুঁৱৰী তোমাৰ আৰু তুমি তেওঁ। সঁচা
ই বাহ্যিকতো হ'ব লাগে। তাৰমানে ফটফটীয়া। মই যেতিয়া জানিলোঁ কাঞ্চন কৰি হৃদয় তোমাৰ, তেন্তে মোৰ আৰু কাঞ্চন কৰিৰ সৈতে গৃহবাস কেনেকৈ হ'ব? কেলৈ হ'ব নোৱাৰিব? কেলৈ হ'ব নোৱাৰিব? মই তোমালোক দুয়োৰে জীৱনৰ পৰা একেবাৰে আঁতৰি যাম নহয়, আৰু তেতিয়া হ'লে কাঞ্চন কৰি মনৰ পৰাও মই নাইকিয়া হ'ম। ভুল বন্ধু, তোমাৰ ভুল। কিন্তু কেনেকৈ? সি কেতিয়াও হ'ব নোৱাৰে। কাঞ্চন কৰি তোমাক কেতিয়াও পাহৰিব নোৱাৰে, আৰু ময়ো যে পাহৰিব নোৱাৰো কাঞ্চন কৰি তোমাক ভাল পাইছিল। তাৰ উপৰি যেতিয়া নাঙঠা সত্য আমাৰ ওপৰত ওলালহি, তাক আৰু ঢাকি ৰাখি তাক নাই বুলি নুবুজা ভাও ধৰি চলিব নোৱাৰো বন্ধু। সুন্দৰ, নচলি কি কৰিবা? নচলি কি কৰিবা? তোমালোক এতিয়া বিবাহিত, তোমালোকে যেনে তেনে হ'লেও সেইদৰে চলিবই লাগিব। তাক মই কৰিব নোৱাৰো, নুবুজাকৈ ভুল। বুজিছো, পিছে তোমাৰ ইচ্ছা কি বা কি প্ৰকাৰে তুমি তোমাৰ ভুল সংশোধন কৰিব খোজা, আৰু খুজিলেও পাৰিবানো কেনেকৈ? বন্ধু, তোমাৰ কাঞ্চন পৰীক মই তোমাক গতাই দিব খোজো, আমাৰ বিবাহ সম্বন্ধ ছিঙিব খোজো। অসম্ভৱৰ কথা নকবা সুন্দৰ। অসম্ভৱ নহয় বন্ধু, একো অসম্ভৱ নহয়। এনেকুৱা নোহোৱা নোপোজা ঘটনা হ'লে সমাজত আমি থাকিম কেনেকৈ? আগে যেনেকৈ আছিলা নাইবা সমাজ নোহোৱাকৈ থাকিবা। সুন্দৰ, সমাজ তোমাক নালাগিব পাৰে, কিন্তু মোক লাগে। পুৱাৰ পৰা গধূলিলৈকে, জন্মৰ পৰা মৃত্যুলৈকে আমাৰ সমাজৰ সৈতে সম্বন্ধ, সামাজিক সম্বন্ধই সকলো সুখ দুখৰ নিয়ামক। সেই অতি শুভাকাংক্ষী নিয়ামকৰ ফলটো মিঠা আৰু শিলাটো কঠিন। বুকুত আমি শেলা ৰঙে আঘাত কৰিব পাৰিলেও তাৰ প্ৰতিঘাত আমি সহিব নোৱাৰিম। তাৰ প্ৰতিঘাতত হয়তো আমি কোনোবা ৰসাতলৰ অতল তলিত উঠিব নোৱাৰাকৈ পুৰুষানুক্ৰমিকে পৰি থাকিম। প্ৰতিঘাত তুমি সহিব পাৰিব লাগিব, সত্যৰ বলত নিপিছলাকৈ থাকিব লাগিব। মই কিন্তু থিয় দিম। তুমি হয়তো পাৰিবা, কাৰণ তুমি দেশৰ ৰজা, তোমাৰ হাতত শক্তি। তোমালৈ প্ৰজাই ভক্তি কৰক বা নকৰক, কিন্তু ভয় কৰে। আৰু সেই অনুকূল অৱস্থাই হয়তো তোমাৰ হাতত শক্তি থকা মানে তোমাক জয় কৰাব। কিন্তু মোৰ কি হ'ব? মোৰ সমাজক বুজাব লাগিব। সমাজৰ কেইজনমানে বুজিলেও সমাজে বান্ধি থোৱা সেই ৰীতিবোৰেতো নুবুজিব, আৰু কোনো কাহানিও বুজাবও নোৱাৰে। সেইবাবে সমাজ সংস্কাৰকসকলে পুৰণি ৰীতি হতাই ননৰীতিৰ প্ৰৱৰ্তন কৰে, কাৰণ পুৰণি ৰীতি আৰু ন কথাৰ অহিনুকুল সম্বন্ধ। হ'ব পাৰে, কিন্তু ই সঁচা যে ৰীতিৰ ওপৰত থিয় দিব নোৱাৰাটো ই এটা কাপুৰুষতা। বন্ধু, তোমাৰ এনে কামে তোমাৰ এই বন্ধুৰ জীৱন অসম্ভৱ নকৰিবনে? বন্ধু হৈ বন্ধুৰ জীৱন এনে ভস্মীভূত কৰাটো বন্ধুৰ কৰ্তব্য হ'বনে? বন্ধুত্বৰ কথা নকবা। তোমাৰ কাপুৰুষালী মই বন্ধুত্বৰে থাকিব লাগে। বন্ধুলৈ যদি ইমানেই প্ৰেম, তেন্তে জানি শুনি তোমাৰ আৰু কাঞ্চন কৰিৰ সৈতে ভাল পোৱা কথা মোক বিয়াৰ আগতে নকৈ জ্বলাই জুইত পেলালা কিয়? তুমি স্বাৰ্থপৰ। তোমাৰ জীৱনৰ সুখলৈ তুমি মোক ভাবিবলৈ কোৱা। তোমাৰ বন্ধুত্ব এয়ে নেকি? তোমাৰ এনে মই কাপুৰুষালী সহিব নোৱাৰো বন্ধু। মোৰ এনে ভুলৰ বাবে তুমি এনে শাস্তি নহয় বন্ধু, এই শাস্তি নহয়, শান্তি দিব খোজো, যাৰ বাবে তোমাৰ আৰু কাঞ্চন কৰিৰ গোটেই জীৱন জ্বলি পৰি থাকিব। শান্তি কি এতিয়া শাস্তি হ'ল? মই বন্ধুৰ উপযুক্ত কাম কৰিছো বন্ধু। তুমি যি কৰা, কিন্তু অৱস্থা ভেদে ই শাস্তি হৈছে, বন্ধুত্বা নহয় পৰম শত্ৰুত্বা হৈছে।
তেন্তে সেয়ে হওক সত্যৰ বাবে মই সেই পন্থা ল'বই লাগিব কাঞ্চন কৰি শত্ৰু মই তোমাৰ শত্ৰু আইৰ শত্ৰু পিতাৰ শত্ৰু সকলোৰে শত্ৰু কেৱল এটি কঠোৰ হৃদয়ৰ সত্যৰ বন্ধু সেই বন্ধুতা মই নিশ্চয় ৰাখিম আৰু সকলোৰে শত্ৰুতা কৰিম সুন্দৰ তেন্তে তোমাৰ বিষয়ে মই সঁচা কথা কওঁ তোমাৰ এই সত্যৰ দোহাই আটাইবোৰে ভণ্ডামি তুমি অবৈধ প্ৰণয়ত আবদ্ধ অনংগ আৰু সেই অবৈধ প্ৰণয়ৰ বিঘিনি ঘটিব বুলিয়েই তুমি বিবাহ বান্ধোনত পৰিবলৈ অসন্মতি কৰিছিলা আৰু এতিয়া বাধ্যত পৰি বিবাহ কৰাই সেই প্ৰণয়ৰ প্ৰাবল্য হোৱাত তুমি এতিয়া বিবাহৰ পৰা মুক্তি বিচাৰিছা সত্যৰ স্পৃহা সমাজ সংস্কাৰ উচ্চ হৃদয়তাৰ ভাও ধৰি তুমি মাত্ৰ তোমাৰ হেন কাপুৰুষ অপবিত্ৰ মনৰ গৰাকী সততাৰ প্ৰধান সেৱক তোমাৰ দাপোনত প্ৰতিফলিত তোমাৰ এই প্ৰতিবিম্ব বুলি ভাবিছা নেকি সুন্দৰ মোৰ ভুল ধাৰণা আছে মই তোমাক যি ভাবিছিলো সেই তুমি নোহোৱা সত্য স্নেহ যুক্তিৰে তোমাক কেতিয়াও বুজাব নোৱাৰে কিন্তু সেই মুহূৰ্তৰ পৰা তুমি মোৰ বন্ধু নোহোৱা সুন্দৰ মই ৰজা তুমি প্ৰজা মই ন্যায়দণ্ডধাৰী বিচাৰক আৰু তুমি দোষী মোৰ পাতি মোৰ দণ্ড গ্ৰহণ কৰিবলৈ বাধ্য সুন্দৰ যুক্তিৰে আৰু সত্যই দোহাৰি দি যেতিয়াই ন্যায় দোহাৰি বুজাব নোৱাৰি তাক কঠোৰ শাসনেৰে বুজাবই লাগিব সুন্দৰ বপুৰা দেউতা ঈশ্বৰ মাতি আন মোৰ গাৰখীয়া এনাও ভাল ঈশ্বৰ অনন্ত অবৈধ বনয় মোৰ কি অলিক কল্পনা সি নিজৰ অন্যায় কাৰ্য হীন প্ৰতিষেধৰ বাক্য মোৰ অবৈধ বনয় ইয়াতকৈ আৰু বন্ধুৱে কিমান ডাঙৰ আঘাত দিব পাৰে তোমাৰ মানসিক কাপোৰ খালি থাকিবলৈ তুমি ইমান মিছাৰ সৃষ্টি কৰিলা মিছা সুন্দৰ ই মিছা ই অতি সত্য সুন্দৰ অতি সত্য ই সত্যনিষ্ঠ ভূতপূৰ্ব বন্ধুবৰ শুনা তোমাৰ ৰজাৰ আদেশ কাঞ্চন কুঁৱৰী আজিৰ পৰা তোমাৰ মই ৰজা আৰু তুমি প্ৰজা তোমাক মই এই ৰজাই এই অধিকাৰ দান কৰিলো সুন্দৰ তোমাৰ অনংগৰা বৰগোহাঁই আৰু কাঞ্চনমতীক মই মোৰ ৰাজ্যৰ পৰা নিৰ্বাসন দিলো সুন্দৰ চাদাংহত মোৰ ৰাজ্য সীমা বাহিৰ কৰি এই মানুহক এৰি থৈ আকৈ পুৰণি জীৱন পাহৰি নতুন জীৱন আৰম্ভ কৰা বিদায় বন্ধু সুন্দৰ 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 বন্ধুক নুবুজিলা পণ্ডিত হৈ তুমি যুক্তি নুশুনিলা হৃদয়বান হৈ আনৰ কলিজাৰ তেজেৰে তুমি হাকু খেলিলা মনত ৰাখিবা সুন্দৰ মনত ৰাখিবা তুমিও হাৰি নোযোৱা যি ৰথৰ বাক জৰি ধৰি আমাৰ ওপৰেৰে তোমাৰ ৰথৰ লোহাৰ চকাৰেৰে আমাক নিষ্পেষিত কৰিলা এদিন নহয় এদিন তুমিও তোমাৰ ৰথৰ চকাৰ তলত পৰি নিষ্পেষিত হবা যি অগ্নিৰে ধেমালি পাতি তুমি আনৰ ঘৰ ভস্মীভূত কৰিলা এদিন সেই অগ্নিয়ে পুনৰ উভতি গৈ তোমাৰ ঘৰ চাৰখাৰ কৰিব তোমাক তিল তিলকৈ মাৰি তোমাক মৰ্মে
মোৰ হৃদয়ৰ জ্বালা অনুভৱ কৰাব সুন্দৰ অনুভৱ কৰাব তোমাৰ প্ৰতি এটি লংকুপ আত্মীয় গিৰিত পৰিণত হ'ব পৰিণত হ'ব সুন্দৰ